ঐ মিছামৰা দেৰগাঁও তোমাক নোলগ মই হেনে পাওঁ বৰুৱা মামন গাঁৱতে চেনি কল আছিলে ঐ আজিকালিহে দেখা নেপাওঁ সৰু ডাঙৰ চোৰে জানৈ চেনি কল ধ্বংস কৰিলে জানৈ চেনি কল ধ্বংস কৰিলে অসমৰ চৰকাৰে চাই নোচাই থাকিলে অসমৰ চৰকাৰে চাই নোচাই থাকিলে চেনি কল শেষ হ'ল বৰুৱা বামুণ গাঁও দং হ'ল যাওঁতি যোগীয়া চেনি কলেতি চোৰৰ পকেটত সোমাই গ'ল চেনিকলৰ দৰে অসমত বহু সম্পদ নাইকিয়া হ'ল অসমত বহু সম্পদ নাইকিয়া হ'ল অসমত দিশহাৰা হ'ল খেতিয়ক ৰাইজ দেশৰে কাৰণে জীৱন দান দিছিলে শ্বহীদ কুশল কোঁৱৰে দাবী দুবিত আছিলে এটি সূতা কল কুশল কোঁৱৰৰ নামেৰে তাকো শেষ কৰিলে জানৈ বৰমূৰীয়াৰ কৃপাতে এটি বৰে তলা তাতে সাক্ষী হৈ ৰ'ল তাকো শেষ কৰিলে জানৈ বৰমূৰীয়াৰ কৃপাতে এটি বৰে তলা তাতে সাক্ষী হৈ ৰ'ল এটি দুটি কৰি অসমৰ বুকু দং কৰিলে এতিয়া লুটিপুটি খোৱা নেতাৰে দিন এটি দুটি কৰি অসমৰ বুকু দং কৰিলে এতিয়া লুটিপুটি খোৱা নেতাৰে দিন কাটা তাৰৰ সিপাৰৰ ঘৰ বাৰী নাইকিয়াবোৰ আহিল অসমলৈ বুলি 200-400 টকাৰে সীমা পাৰে হৈ আহে সোণৰ অসমখন লুটি ল'ম বুলি আবিৰে কাষতে জানৈ বাংলা দেখি বহিলে জানৈ আমাৰ অসমৰ সম্পদবোৰ চাই হাতীগড়ে দেখি জানৈ বিদেশী ভকত নোযোৱা হ'ল জানৈ বনপাতেৰে এসাঁজ ৰান্ধি খায় গুৱাহাটী তেজপুৰ বংগ বাংলা নহয় বহুদূৰ বিদেশী চপনীয়াক নেখেৰাকৈ থাকিলে বৰ অসমৰ পৰিব হিন্দু মুছলিম এতিয়া সকলো বিদেশী যোৱা গৈ আমাৰ অসমত আমি এই ৰজা আমি অসমীয়াই অসমখন ধুনীয়া কৰি ৰাখিছো অসমত বিদেশী নাই অকণো ঠাই